Hello, namaskar. Welcome back to my channel. মই আছো নগাঁও ডিস্ট্রিক্ট মডেপাটপত এখন বিখ্যাত কল বাগানত মই উপস্থিত হৈছো আহি যোনজন ফাৰ্মাই সেই কল বাগানখন খুলিছে আমি তেখেতক চিনাকি কৰি দিম তাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব বলক তেন্তে ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰোঁ কল বাগানৰ উপৰিও ইয়াত লগাই দিছে তামোল গছ আৰু লগতে আছে নেমু পুলি নেমু দেখা আছো আপোনালোকক নেমু লাগিছে এইফালে চাওক ইয়াত নেমু লগা হৈ আছে নেমু লৈ যাব লাগিব ঘৰলৈ কি সুন্দৰ পৰিৱেশৰ মাজত এখন বাগান লগাই লৈছে নমস্কাৰ আপোনাৰ পৰিচয়টো দিব মোৰ নাম অৰবিন্দ্ৰনাথ ডিষ্ট্ৰিক্টৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্ট নগাঁও এনে এতিয়া বৰ্তমান কি কল আছে এই চেনি চম্পা আছে আৰু আপোনাৰ মালভোগ আছে কেইবিঘামান এতিয়া কৰিছে খেতি আপোনাৰ মোৰ 4 বিঘামান আছে 4 বিঘা হয় কলৰ বাহিৰে আপুনি আৰু কি লগাই দিছে আৰু নেমু আছে আপোনাৰ তামোল আছে এনে কলৰ বাগান ৰুওঁতে কেনেকুৱা ধৰণৰ ৰুলে তাৰমানে কলৰ পুলিবিলাক ভাল হয় আপোনাৰ হেৰি হিচাপে ৰুবলৈ গ'লে আপোনাৰ 10 ফুট 12 ফুট হয় হয় এতিয়া আমি ধৰি লওক হেৰি কৰা নাই আমাৰ হিচাপটো কমি থাকিল আমি ঠাইতে ৰুই দিলোঁ অলপ ঘন হৈছে আমাৰ অকণমান অসুবিধা দেখা দি আছে মানে তামোলৰ পুলিটো কিমান ডিষ্টেঞ্চৰ লগাইছে তামোলৰ পুলিটো আপোনাৰ 6 ফুটত ৰাখিছোঁ 6 ফুটত ৰাখিছে এইফালে লগাইছে 6 ফুটত এইফালে তামোলৰ পুলি আপোনাৰ কলৰ বাগানৰ পৰা কিমান লাভৱান হৈছে বাৰু যথেষ্ট লাভৱান তথাপিও কিমানমান লাভৱান হৈছে তথাপিও মানে এতিয়া মই সেইটো ক'ব নোৱাৰি হিচাপ কৰি নাযাওঁ গতিকে সেইটো মই সঠিক ক'ব নোৱাৰিম লাভৱান মই যথেষ্ট আপুনি যে এতিয়া কলৰ বাগান আৰু লগতে তামোলৰ পুলি লগাইছে লগাওঁতে দেখোন সাৰ ব্যৱহাৰ কৰিবলৈ আপুনি কি সাৰ ব্যৱহাৰ কৰিছে মই আপোনাৰ গোবৰ সাৰটোৱে ব্যৱহাৰ গোবৰ সাৰটো ব্যৱহাৰ কৰিছে এইটো পুলি দেখিছে মোৰ গৰু থলিতে থাকে হয় 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 গৰু মই গোবৰবিলাক জমা কৰি থওঁ এই শুকান দিনত মই ঠেলা ভৰাই লৈ আহোঁ হয় হয় আহি মানে প্ৰত্যেক পুলি গুৰিয়ে এপাচি দি যাওঁ এনে তামোলৰ পুলি কিমানমান লগাইছে বাৰু তামোলৰ পুলি 1000 মান হৈ যাব 1000 এনে হেৰি নেমু কিমানমান লগাইছে নেমু আছে প্ৰায় সিও 500 মান পুলি আছে 500 মান পুলি আছে ন কম বেছি হিচাপে নেমু বৰ্তমান বোলে 500 মান আছে আৰু তামোলৰ তামোল দেখা পাইছে আপোনালোকে তামোল 1000 মান হ'ব 1000 মান ডিষ্টেঞ্চটো হৈছে 5 ফুট আৰু 6 ফুট আন্ত লগাইছে আৰু লগতে তামোলৰ পুলিটো লগাওঁতে গোবৰ সাৰ ব্যৱহাৰ কৰিছে চাওক আপোনালোকে এইফালে চাওক গোবৰ সাৰ এইটো কি হেৰিটো চাফা কৰি দিয়া নাই নেকি এইটো চাফাটো কৰি দিলে তাৰমানে সোনকালে ডাঙৰ হোৱাৰ চান্স এটা থাকে নেকি এই বৰষুণ পৰিলে ধৰি লওক কোৰ কটাই মাৰিবলৈ ভাল হ'ব হয় 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 এতিয়া তাৰমানে শুকানটো খৰাংটো বেছি হৈ আছে যে হয়তো কোৰ মাৰি দিলে হয়তো পুলিত লাগি গ'লে পুলি মৰি যাব পাৰে হয় হয় এনে এতিয়া বৰ্তমান কল বিক্ৰী কৰি আছেনে বাৰু কল গৈ আছে এনে দিনটোত কিমানকৈ বিক্ৰী কৰে বাৰু দিনটোত প্ৰায় কোনোবা দিনাখন 10 থোক যায় কোনোবা দিনাখন 5 থোক যায় হয় হয় এনে কল যে লগাই যে আপুনি এজোপাকে দিয়ে নে দুজোপাকে লগাই দিয়ে বাৰু কল এজোপাকে লগাই এটা পুলিয়ে হ'ব হয় হয় আপোনাৰ কলৰ বাগানখন এনে কেইবছৰমান হৈছে এতিয়া আপোনাৰ 2013ত লগোৱা গৈছে নহয় এতিয়া 22 চন চলি আছে আপোনাৰ 9 বছৰ চলি আছে হয় এনে মাটিটো কেনেকৈ কৰি ৰুলে বেছি ভাল হয় এনে কলগছবিলাক চহাই লৈ হাল বাই লৈ পেলাই ৰুব পাৰিলেতো আৰু ভাল কথা হয় হয় এতিয়া ধৰি লওক সময় সুবিধা হিচাপে হাল বোৱা যায়ো কিছু সকলত নাযায়ো তেনেকৈ ৰোৱা যায় এনে কলৰ বাগানত আপোনাৰ কিবা অসুবিধা হৈছে নেকি নাই এতিয়ালৈকে মোৰ তেনেকুৱা একো অসুবিধা পোৱা নাই হয় নেকি এনে কিছু অসুবিধা থাকে পোক পোৱাৰ কাৰণে সেইখিনি নিজে স্প্ৰে কৰিব লাগিব এনে কি ব্যৱহাৰ কৰে মানে স্প্ৰে'ত এনে খাইটো এইটো মেডিচিনটো প্ৰফেছ নামৰ এটা মেডিচিন আহে পাৰফেক্ট হয় তাৰপৰা আকৌ উস্তাদ নামৰ এটা পোৱা যায় আলফা নামৰ এটা পোৱা যায় সেইকেইটাই বস্তু সেই পোকৰ কাৰণে হয় হয় আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ আপোনাৰ চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছে নেকি নাই মই চৰকাৰৰ ফালৰ পৰা সাহায্য বিচৰা নাই এনে চৰকাৰৰ ফালৰ পৰা মানুহ হয়নে চাগে নাই মই কাৰো লগত যোগাযোগ কৰা নাই নিজে হেৰি কৰি আছোঁ আৰু আপুনি ভৱিষ্যতলৈ কিবা ভাবিছেনে আৰু কিবা পৰিৱৰ্তন কৰিম বুলি ভৱিষ্যতলৈ চাই লওঁ বাৰু কি কৰিব পাৰোঁ হয় হয় এইফালে চাওক আপোনালোকে এয়া কল লাগি আছে এয়া কল লগতে আছে নেমু গছ আপুনি যে এই কলৰ বাগানখন বনাইছে আপুনি অকলে মেইনটেইন কৰে আৰু নে কোনোবাই সহযোগ কৰি আছে নাই অকলে হয় নেকি অকলে কেতিয়াবা কামৰ বেছি প্ৰেছাৰ হ'লে মই হাজিৰা মানুহ 2 জন লৈ লওঁ হয় হয় ধন্যবাদ থাকিল মোৰ ফালৰ পৰা হয় লগতে কলৰ বাগান আৰু এইফালে মাজে মাজে তামোলৰ পুলি লগাই পিনে দিছে তামোলৰ পুলি লগতে এইফালে নেমু গছো লগাই দিছে নেমু গছ নেমু দেখা পাইছে খাবলৈ মস্তি
নেমু বহুত ডাঙৰ ডাঙৰ নেমু আছে